নমস্কাৰ বন্ধুসকল ইন্টাৰনেট আজিৰ দিনত আমাৰ জীৱনৰ এক এৰাব নোৱাৰা অংগ হৈ পৰিছে আমি সকলোৱে ইন্টাৰনেট ইউজ কৰোঁ আৰু আপোনালোকৰ বহুতেও এই ইন্টাৰনেট জিঅ'ৰ দ্বাৰা ইউজ কৰি আছে জিঅ' যেতিয়া ফাৰ্ষ্ট লঞ্চ হৈছিলে তেতিয়া আমি 99 দিয়ে যি প্ৰাইম মেম্বাৰশ্বিপ লৈছিলোঁ সেই প্ৰাইম মেম্বাৰশ্বিপ এতিয়া 2018 31 মাৰ্চত শেষ হ'ব গৈ আছে যাৰ ফলত আমি আজিৰ ডেটতকৈ 50 বা 100 টকা বেছিকৈ ইন্টাৰনেটৰ যি ভাউচাৰ আছিল ৰিচাৰ্জ ভাউচাৰ সেই ৰিচাৰ্জ ভাউচাৰ ইউজ কৰিব লাগিব তেতিয়াহে আমি ইন্টাৰনেট ইউজ কৰিব পাৰিম হয় আপুনি ঠিকে শুনিছে কথাখিনি শুনি আপোনাৰ মনত ভাব এটা উদয় হৈছে যে যদি কিবাকে আমি 2-3 মাহ আৰু বেছিকৈ প্ৰাইম মেম্বাৰশ্বিপটো ইউজ কৰিব পাৰিলো হয় তেতিয়াহলে সাগে 50 বা 100 টকাটো আমাৰ ৰাহি হলে তেনেহলে আহক আজি আমি এই বিষয়ে কথা পাতো আৰু জানিলো কেনেকৈ প্ৰাইম মেম্বাৰশ্বিপ আৰু 2-3 মাহ বেছিকৈ আমি ইউজ কৰিব পাৰো আৰু আপুনি এই ভিডিওটো শেষলৈকে চাই থাকক যাতে আপুনিও গম পায় কেনেকৈ প্ৰাইম মেম্বাৰশ্বিপ 2-3 মাহৰ কাৰণে এক্সট্ৰাকে ইউজ কৰিব পাৰি আৰু ধন ৰাহি কৰিব পাৰি নমস্কাৰ মই ঋতু আপোনাক ভিডিঅ'লৈ স্বাগতম তেনেহলে আহক আজি আমি ভিডিওটো ষ্টাৰ্ট কৰো সব জিঅ'ৰ যেটো 99 रुपीसৰ প্ৰাইম মেম্বাৰশ্বিপ আছিল সেই প্ৰাইম মেম্বাৰশ্বিপটো আছিল জিঅ'ৰ এটা প্ল্যান যাতে জিঅ'ৰ যিবিলাক গ্ৰাহক আছে সেই গ্ৰাহকবিলাক বেলেগ নেটৱৰ্কলৈ গুচি নাযায় তাৰ কাৰণে জিঅ' এটা প্ল্যান কৰিছিল 31 মাৰ্চৰ ভিতৰত যদি মুকেশ আম্বানী নামৰে আকৌ এনাউন্সমেন্ট আগ নবঢ়ায় তেতিয়াহলে আমি জিঅ'ৰ প্ল্যান বিলাকৰ বাবদ 50 বা 100 টকা বেছিকৈ ভৰিব লাগিব কিন্তু এটো অনুমান কৰিব পাৰি যে 31 মাৰ্চৰ পিছতো আপুনি জিঅ'ৰ প্ৰাইম মেম্বাৰশ্বিপ ইউজ কৰি থাকিব পাৰিব তাৰ কাৰণে আপুনি কেনেকুৱা ষ্টেপ ল'ব লাগিব প্ৰথমতে যদি আপোনাৰ জিঅ' প্ৰাইম মেম্বাৰশ্বিপটো নাই তেতিয়াহলে আপুনি আজি গৈ প্ৰাইম মেম্বাৰশ্বিপটো লৈ লওক তাৰ পিছত আপুনি যেটো প্ল্যান ইউজ কৰিব বিচাৰে ধৰক 399 সেই প্ল্যানটোত 1.5 GB কৰি ডেইলি পোৱা যায় যদি সেই প্ল্যানটো আপুনি ইউজ কৰিব বিচাৰে তেতিয়াহলে আজি সেই প্ল্যানটো ৰিচাৰ্জ কৰাই লওক আৰু নেক্সট 3 মান্থৰ কাৰণে জিঅ'ৰ ইন্টাৰনেট সাৰ্ভিস উপভোগ কৰক কিন্তু আপোনাৰ যদি অলৰেডি তেনেকুৱা এটা প্ল্যান আছে আৰু যদি সেই প্ল্যানটো এক্টিভেট হৈ আছে তেতিয়াহলে আপুনি কি কৰিব তাৰ কাৰণে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই যদি আপোনাৰ এক্টিভ হৈ থকা প্ল্যানটো শেষ হৈ যায় একেদিনৰ ভিতৰত তেতিয়াহলে যেটো আপুনি প্ল্যান ৰিচাৰ্জ কৰিব সেই প্ল্যানটো অটোমেটিক্যালি এক্টিভেট হৈ যাব আৰু যদি আপুনি দুইটা প্ল্যান আজি ইউজ কৰিব বিচাৰে তেতিয়াহলে 199 কল কৰি আপুনি কিউ প্ল্যান সিলেক্ট কৰি সেই প্ল্যানটো ইউজ কৰিব পাৰে যেটো প্ল্যানৰ দুইটা প্ল্যান আপোনাৰ মাৰ্জ হৈ যাব আৰু দুইটা প্ল্যানৰ সুবিধা আপুনি একেলগে এদিনতে উপভোগ কৰিব পাৰিব তাৰ উপৰিও এটো পুৰা সম্ভাৱনা আছে যে মুকেশ আম্বানীয়ে হয়তো এই 2 দিনৰ ভিতৰতে নতুন এনাউন্সমেন্ট কৰিব আৰু হয়তো কি ঠিক এই প্ৰাইম মেম্বাৰশ্বিপ আৰু এবছৰৰ কাৰণে হয়তো বৃদ্ধি কৰি দিব পাৰে কিন্তু এতিয়ালৈ একো এনেকুৱা আপডেট অহা নাই গতিকে আপুনি মই কোৱাৰ মানে জিঅ' প্ৰাইম মেম্বাৰশ্বিপ ইউজ কৰি 50ৰ পৰা 100 টকা ৰাহি কৰিব পাৰে যদি এই ভিডিওটো আপুনি ভাল পালে তেনেহলে লাইক কৰক আপোনাৰ বহুমূলীয়া মতামত কমেন্ট কৰক আৰু ভিডিওটো শেয়াৰ কৰক যাতে আপোনাৰ ৰিলেটিভছ সকলেও গম পায় যে কেনেকৈ প্ৰাইম মেম্বাৰশ্বিপ আৰু 2-3 মাহ বেছি কৰিব পৰা যায় লগতে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰি ওচৰত থকা ঘণ্টা আইকনটো টিপি দিবলৈ নাপাহৰিব যাতে আপুনি আমি যি ভিডিও আগবঢ়াও তাৰ লেটেষ্ট নটিফিকেশন আপোনাৰ মোবাইলত যায় আৰু আপুনি চাব পাৰে ধন্যবাদ